তো হে গাইছ স্বাগতম টু জুনিয়ৰ আছাম ইউটিউব চেনেল। তো গাইছ আজি মানে এখন বৰপেটাতে এখন পাৰ্ক এখন আছে, সেই পাৰ্কখনত গাইছ যাম আৰু পাৰ্কখনত যাই কিনে মানে যাই থকাখিনি আপোনালোকক দেখাম আৰু যাই কিনে তাতে কি মানে অলপ ভাল জেগা যিখিনি আছে অলপ দেখাম তাতে অলপ, আৰু বৰপেটাখন অলপমান টাউনখন অলপ ঘূৰি যাম। তো গাইছ তাৰে মাজতে আপোনালোকে এটা বস্তু চাই লওক। এই গাইছ আলোকৰ ফটোটো আপোনালোকে দেখা পাইছে কেনে আহিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। কিন্তু মোৰ মতে গাইছ বহুত বঢ়িয়া, বহুত ধুনীয়া আছে। কিন্তু কোনে আছে এইটো বিতুপন, কোনে আছে? দাদা দাইদাকে আঁকছি আৰু এইটোৱে দাইদাকক আঁকছি। এইটো কেনে আহিছে আপোনালোকে কমেণ্ট কৰি গাইছ। চাইকেল এখন চাইকেল লৈছি আৰু চেৰ এখন চাইকেল লৈছি। আমি এই দুখন চাইকেল লৈ কিনে ষ্টাৰ্ট কৰি দিম গাইছ। এই দুখন চাইকেল লৈ কিনে বঢ়িয়াকৈ মই ললোঁ অলপ আৰম্ভ কৰি আছে দোৱা সিধা না হা টাউনৰ মাজত মানে গাইছ গাড়ীৰো গাইছ বহুত ভিৰ মানে আৰু সিমান আৰু মানে দেখাব পৰা নাই মানে গাড়ীৰ ভিৰৰ কাৰণে মোবাইলটো ওলাব পৰা নাই। যিখিনি অলপ ভিৰটো কম সেইখিনি এটাত ওলাই দেখি আছোঁ গাইছ। অলপ গাইছ এনেকৈ যাই থাকিব আৰু কিবা আস্তে আস্তে গোটেই গাড়ীৰ ভিৰ তাতে দেখি আছোঁ। মোবাইলটো ওলালে মানে গাইছ তো মানে মোবাইলটো ভাঙি যাব পৰা নাই, পৰি কিনে গাড়ী চাড়ি থকা কথা। আৰু আমি আৰু গাড়ী লৈ আনি চাইকেল লৈছোঁ, হাতখন কঁপি থাকে। হ'ব দিয়ক গাইছ, যিখিনি খবৰ সেইখিনি দেখি আছোঁ অলপ। ফাইনেলি আমি গাইছ পাৰ্কখন আহি পাই গ'লোঁ গাইছ। এইখনে পাৰ্ক সোমাই যাম গাইছ। চাইকেল নিমাই দিব ন চাইকেল নিমাই নাযায়। চাইকেল কেনে ইয়াতে বঢ়িয়াকৈ থৈ যাম নাই, সেইকাৰণে চাইকেল দুখন আমি ইয়াতে বঢ়িয়াকৈ থলোঁ। তো বঢ়িয়াকৈ ভিতৰত দেখি সোমাই যাম। বঢ়িয়াকৈ সোমাই যাম। বঢ়িয়াকৈ সোমাই যাই কিনে ইয়াতে মানে খেলা অলপ বস্তু অলপ সাজি থৈ দিছে। সেইখিনি অলপ বস্তুখন অলপ উঠা উঠি কৰোঁ বা সেনেকৈ যিখন সৰু ছোৱালী পাৰ্ক সেইকাৰণে গাইছ এতিয়া মোটো ফটো দিছে। আৰু গাইছ ইয়াতে ছটা হিমৰ ফটো দিছে। গাইছ ছটা হিমৰ ফটো দিছে। আৰু বাকী এই তাতে জৰুৰ ৱালমেখানত মানে অসমৰ সংস্কৃতিটোৰ কাৰণে ভূপেন হাজৰিকা মানে অসমৰ সংস্কৃতিটোৰ কাৰণে এই জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাৰ এনে ফটোখিনি দি গৈছে। বাকী গাইছ আপোনালোকক অলপমান সৰু ছোৱালীৰ বস্তুখিনি গাইছ আপোনালোকক অলপমান দেখাই দিওঁ ক'ত কি আছে, কেনেকৈ কি মানে সৰু ছোৱালীৰ কাৰণে উঠি মানে অলপ মজা কৰিব পাৰে। চলক চাই লওক সেইখিনি বস্তু। I'm trying to fight it, getting these voices inside to stay quiet. Gone to the place where all this began. To start again. Oh, you won't see the light until the dawn breaks. No, till it's all said and done, you won't know what it takes. Gotta make a wrong turn and turn around. Gotta fall fast and pick yourself up off the ground until you get lost. মজা কিন্তু গাইছ, মজা। তোমরাই জোনাত উঠছি তোমরাই। মজা লাগছে। হ'ব দে সৰু ছবিৰে ভাঙি যাব ভাই। অলপমান উঠছো। নাম আরে এটা গাইছ নদীও এটা আছে, নদী আপনারা চাই লওক। আচ্ছা তো এই নদীটো কি নদী নতো? চাউলখোৱা। এইটো চাউলখোৱা নদী। আপোনালোক যিমানখিনি দেখাব পাৰোঁ তাতে সৰু ছোৱালীকেইখানি খেলি আছে, সেইখিনি আপোনালোকক দেখাম। তিনিটা মানে আৰু সৰু ছোৱালী তিনিটা মানে সৰু ছোৱালী এনেকৈ মানে খেলি আছে আৰু সেইখিনিয়ে
এই গাইছ পাৰ্কখন মানে গাইছ বৰপেটা ডিচি অফিচ মানে আৰু কি চাৰ্কুল অফিচ না চাৰ্কিট বৰপেটা ডিচি অফিচ চাৰ্কিট হাউচৰ ওচৰত আৰু এই মানে এখন বানী আছে গাইছ এতিয়া মানে কমপ্লিট গোটেইখিনি হোৱাই যেতিয়া কমপ্লিট হ'ব তাৰমানে টিকেট চিষ্টেম হ'ব আৰু আপোনালোকে মানে যদি বৰপেটা আহে আপোনালোকে একবাৰ আহক গাইছ বহুত ভাল লাগছে কিন্তু আহিকিনে মানে এটা কিবা মুকলি এটা হাৱা এটা পোৱা যায় আৰু গাইছ গাছ চাছ বঢ়িয়াকৈ আছে ভাল আপোনালোকে আহক তো গাইছ অলপমান গাইছ মঞ্চখনৰ ওপৰত উঠি আছাং গাইছ কেনে ভাল লাগে গাইছ মঞ্চখনৰ ওপৰত উঠি গাইছ বহুত ভাল লাগে দিয়ক গাইছ কিন্তু মজা দেয়াৰ এবাৰ মঞ্চখনৰ ওপৰত গান গোৱা ষ্টাইল দাং অলপমান গান চান গোৱা ষ্টাইল দাং লাইফতো গাইছ মঞ্চখনৰ গান গাই পাম না মঞ্চত কিবা ক'ব পাৰি নোৱাৰোঁ ইয়াতে ষ্টাইলটো যদি দৰকাৰ বুজিছে নাপাব তো গাইছ আহি কিনে গাইছ বহুত ভাল লাগিল এতিয়া গাইছ যাব মানে যাওঁ আৰু এতিয়া যাই কিনে বঢ়িয়াকৈ অলপ দৌলত যাম মই দৌলত যাই কিনে আজি যিহেতু দৌলে হয় আৰু দৌলত যাই কিনে অলপমান দৌলটো অলপমান চাম চাই কিনে আৰু কালি আৰু গাইছ হোলী খেলাম হোলী খেলা আৰু গাইছ ঘৰত যাম অলপ সেইকাৰণে বঢ়িয়া কাৰণে লৈ ল'ম এতে গাইছ বজাৰ ইণ্ডিয়াৰ ওচৰতে গাইছে তাৰ ৰাম মন্দিৰ দেখাব ৰাম মন্দিৰটো দেখাব গ'লে ভিতৰত সোমাই কিনে গাইছে তাতে সেৱা এটা কৰোঁ আৰু যিসকলে গাইছে ৰাম শ্ৰীৰামক ভাল পায় কমেণ্টত এটা জয় শ্ৰীৰাম বুলি লিখক গাইছ কালি নিষ্ঠা গাইছ আজিও ওলাইছে আজি অলপ গাইছ ভালকৈ লৈ যাম ৰ'ব মানে আমাৰ লগৰ এটা বিকাশো হিমাংগুৱাক অলপমান মানে হলি চলি খুৱাই দিওঁ আজি অলপ তামচা ফূৰ্তি কৰোঁ অলপ হলি গাইছ পটাপট লৈ ল'লোঁ লৈ যাম কালাৰ চালাৰ গাইছ কৰি কিনে এটা অলপ আইচক্ৰীমটো খাই ল'ম গাইছ আইচক্ৰীম খাই কিনে হয় এইটো অলপ গাইছ এটা ভাই এটা মাৰ পিকাচো এইটো মাৰ নয়ন আৰু এইটো মাৰ হেমাংগ ইহঁতৰ লগত আজি গাইছ মানে পুৰি আৰু ৰঙা ডিমা খাম দৌলৰ বিখ্যাত ডিমাটো খাই উঠি কিনে মাছৰ বাকী জুচলা সিবিলাক ফুচকা খাই এতিয়া ফুচকা খালোঁ ফুচকা খাই কিনে গাইছ অলপ ওলাই যাম ঘূৰি যাম এতিয়া গাইছ লেখা আছে হেদস্ত আলু পাতলিকে মাৰিয়া আলু দে আলু দে আলু এনেকৈ আৰু লেখা আছে জানমণি কিবা জানমণি পালোঁ না কিবা খানা নাম এতিয়া গাইছ মণি ইয়াতে ডাঙৰ লিখি দিয়া আছে গাইছ থৌগা আপিৰ কাৰণে ডিছকাউণ্ট আছে থৌগা আপিৰ কাৰণে গাইছ ডিছকাউণ্ট আছে বোলে কিবা গাইছ চশমা বহুত ধুমা চশমাই গাইছ বহুত ধুমা তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে গাইছ সামৰণি মাৰিলোঁ কালিৰ কাৰণে গাইছ হলি চলি কিনি যদি ভিডিঅ'টো ভাল পালা লাইক ছাবস্ক্ৰাইব কৰে কমেণ্ট কৰিব নাপাহৰিব তেতিয়ালৈকে জয় হিন্দ জয়